और दा ভালনে ও ভন্টি ভাল ভাল কি লগাইছিল বা দাদা বগা ব্লাউজ লাগিছিল বগা ব্লাউজ আছে আছে ৰবা আজিকালি যে ওলাইছে ট্ৰেন্ডিং বগা ব্লাউজ মানে ময়ে থাকি গ'লো বগা ব্লাউজ কিনিব আছে দেখাবচোন দাদা এইটো কেনেকুৱা লাগিছে দাদা ভাল লাগিছে এইটো ভাল লাগিব তোমাক ভাল লাগে তোমাক চব বস্তুৱে ভাল লাগে তুমি ইমান ধুনীয়া তোবা দাদা দাম কিমান এইটোৰ দাম তোমাৰ এনে বহুতে হয় কিন্তু এটা তুমি ধৰ মোৰ চিনাকি মানুহ নাই এইটোৰ দাম তোমাৰ বেছি নহয় 500 টকা কি 500 টকা দাদা এইটোৰ দাম দাদা আমাৰ মায়ে এনেকুৱা বগা ব্লাউজ বহুত কেইটা আছে মাৰ এই 80 টকাত পায় দাদা 80 টকাত নাপায় মাইনা যদি পা মই নিজে কিনি আনি দিম 80 টকাত পায় দাদা নাপায় 80 টকাত নাপায় যদি চকতে লোৱা মই নেবাছো দিয়া তুমি চকতে লোৱা নহয় দাদা তাৰ পে ল'ব পাৰো কিন্তু কথা হ'ল আপোনাৰ কাৰণে আপোনাক ভাল পাওঁ কাৰণে আপোনাৰ দোকান মই আহি ৰাখো সেইকাৰণে মই আপোনাৰ দোকানত গৈছো দাদা तो मैं दूंगा এইটো দাম 150 কে বেছি দিবই নোৱাৰে আপুনি কি 150 মাইনে কিনা দামে নাথাকে আমাৰ 150 দিব নোৱাৰো মই 150 দিব নোৱাৰো 155 কে বেছি দিব নোৱাৰো अरे कौन भौंक रहा है ये बदतमीज না নোৱাৰো দাদা হ'ব দিয়া 156 ল'ব না নোৱাৰো 157 নোৱাৰো 158 159 দিব নোৱাৰো আমাৰ 160 আৰু মানে 160 টো দিব নোৱাৰো দিবই 163 64 165 अरे 167 68 169 अरे 170 के मैं तो करीबन 170 दादा कौन है ये लोग कहाँ से आते हैं ঠিক আছে মানে তুমি লৈ যোৱা নালাগে দিয়া লৈ যোৱা 170 হ'ব দে তুমি এইটো লৈ যোৱা चूतिया बनाया तुमको অ ভাইটি কি আছিল ও ভাইটি কোৱা তোমাৰ কি লাগে দাদা টি শাৰ্ট লাগিছিল টি শাৰ্ট ক'ব লাগে কিয় ৰখি আছা ফেদালা নিচিনা ৰবা ভাল লাগিছে নে এইটো ভাল লাগিছে কোনটো ভাল লাগিছে দাদা এইটো ভাল লাগিছে এইটো বঢ়িয়া লাগিছে তোমাক বৰ ভাল লাগিব ভাইটি তুমি ইমান হেণ্ডচাম ল'ৰা এটা হয় আৰে কি ধুনীয়া বস্তু চুজ কৰি চালো দাদা এইটো প্ৰাইচ এইটোৰ দাম তোমাৰ বেছি নহয় 550 হে আবে ইমান পইচা নাই দেখোন ডিসকাউন্ট কিমান হলো 10% ডিসকাউন্ট লও নেকি নাই ইমান পইচা নাই ভাই আপি মানুহ নহয় ইমান পইচা ডাউন হবা নৰো এটা কাম কৰো अबे जल्दी बोल कल सुबह पनवेल निकलना है 600 টকা আছে 650 টকা আছে 30 টকাটো মই কিবা খাই যাব পাৰে 620 টকা কৰি দাও হো ভাইটি কি ভাবি আছা দাদা এইটোৰ দাম 500 টকা এটা কাম কৰো 620 টকা দি দাও দান হ'ব দিয়ক আৰু দাদা 620 দিলে হ'বনে হৈ যাব হৈ যাব